নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি লৈ আহিছোঁ অইল ইণ্ডিয়া ফালৰ পৰা কিছুমান পদ মুকলি হৈছে, তাৰে প্ৰায় 40টা পদ মুকলি হৈছে। এইটো অইল ইণ্ডিয়া যোনটো দুলিয়াজানত আছে, দুলিয়াজানত ওলাইছে। ইয়াৰ আগতেও ONGC ফালৰ পৰা কেইটামান পোষ্ট মুকলি হৈছিলে। ONGC ফালৰ পৰা প্ৰায় 2200টামান পোষ্ট হৈছিলে। সেইকেইটা ভিডিঅ' মই অলৰেডি বনাই আপলোড কৰিছোঁ। এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা তোমালোকে চাব পাৰিবা। অনলাইন চলি আছে, সেইটোও তোমালোকে অনলাইন কৰি ল'ব পাৰিবা। তাকে দেৰি নকৰি আজি এইটো চাওঁ আহা কি কি লাগে। ইয়াতে অইল ইণ্ডিয়া ফালৰ পৰা ওলাইছে এইটো, অইল ইণ্ডিয়া ফালৰ 24 ইয়াতে দেখিছে। ইয়াতে প্ৰথম পোষ্টটো ওলাইছে কণ্টেক্সচুৱেল ইলেক্ট্ৰিচিয়ান, তাৰ কাৰণে ওলাইছে 18টা পোষ্ট। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো দিছে, লগতে কি কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কি হ'লে এপ্লাই কৰিব পাৰিব। ইয়াতে এইটো দিছে 10 পাছ, গভৰ্ণমেণ্ট ফালৰ পৰা আপোনালোকে 10 পাছ হ'ব লাগিব, প্ৰথমতে দিছে। ছেকেণ্ডতে দিছে ইয়াতে ITI ইলেক্ট্ৰিচিয়ান 2 বছৰ থাকিব লাগিব। আৰু ইয়াতে এটা দিছে ইলেক্ট্ৰিকেল পাৰ্মিটৰ এটা ৱৰ্কমেনৰ এখন প্ৰচেছ থাকে চাগে, সেইখন আপোনালোকক লাগিব বুলি কৈছে। নেক্সট আহিলে ইয়াতে বয়সৰ কথাটো 20 বছৰৰ পৰা 35 বছৰ ইয়াতে দেখিব পাইছে। নেক্সট 2 নম্বৰ পোষ্ট ইয়াতে দেখিব পাইছে কণ্টেক্সচুৱেল মেকানিক ACR। ইয়াৰ কাৰণে ওলাইছে মাত্ৰ 2টা পোষ্ট ওলাইছে। কোৱালিফিকেশ্যনটো ইয়াতে দিয়া আছে, 10 পাছ হ'ব লাগিব, লগতে 2 বছৰ ACR মেকানিকৰ 2 বছৰ, গভৰ্ণমেণ্ট ফালৰ পৰা ITI পাছ থাকিব লাগিব। আৰু বয়সৰ কথাটো ছেম হয়, ইয়াতে দিয়া আছে, বয়সৰ কথাটো ছেম হয়, 20 বছৰৰ পৰা 35 বছৰ। 3 নম্বৰ পোষ্টটো ইয়াতে দিয়া আছে কণ্টেক্সচুৱেল এছ'চিয়েট ইঞ্জিনিয়াৰ, তাৰ কাৰণে ওলাইছে 20টা পদ। আৰু তাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব, লগতে ইয়াতে ছুপাৰভাইজাৰ চাৰ্টিফিকেট এখন থাকিব লাগিব। আপোনালোকৰ ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ অৰ্থাৎ ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ ডিপ্ল'মা থাকিলেও হ'ব। তাৰপিছত নেক্সট আহিলে বয়সৰ কথাটো ইয়াতে ছেম দিয়া আছে, 20 বছৰৰ পৰা 35 বছৰ। আৰু ওপৰত যোনকেইটা এতিয়া বয়সৰ কথা কৈছে, ইয়াৰ পৰা অলপ কিছুমান এজ ৰিলেক্সন দিয়ে। ইয়াতে দিয়া আছে ST 5 বছৰ, OBC 3 বছৰ, অৰ্থাৎ 20ৰ পৰা 35লৈকে এপ্লাই কৰিব দিছে। OBC সকলে 35+ আৰু 5 বছৰ এড কৰি ল'ব পাৰে, অৰ্থাৎ 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে দিয়া আছে হাউ টু এপ্লাই, কেনেধৰণে এপ্লাই কৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেট, ইয়াতে বায়'ডাটাৰ কথা কৈছে, পাৰ্চনেল বায়'ডাটা ফ্ৰম ৱৰ্ক এণ্ড প্ৰেক্টিকেল স্কিল এচিভমেণ্ট। নেক্সট দিয়া আছে 1 ৰিচেণ্ট ফটোগ্ৰাফ লাগিব আপোনালোকক। ইয়াতে তললৈ দিয়া আছে, এইটো কোনো ধৰণৰ অনলাইন নহয়, এইটো সম্পূৰ্ণ অফলাইন হ'ব। আপোনালোকে অফলাইনত যাব লাগিব। ইয়াতে দিয়া আছে এইটো কণ্টেক্সচুৱেল ডেটখিনি, ৱাৰ্ক এণ্ড শ্বিডিউল, অৰ্থাৎ আপোনালোকে তাত যাব লাগিব। যোনখিনি কণ্টেক্সচুৱেল ইলেক্ট্ৰিচিয়ানৰ কাৰণে আছিলে, তেওঁলোকে 21 তাৰিখ 10 মাহ 2024 তাতে নিজৰ বায়'ডাটাখন লৈ যাব লাগিব, ফটো লৈ যাব লাগিব। ইয়াতে ওপৰত এইখিনি কথাখিনি দিয়া আছিলে, এইখিনি আপোনালোকে পঢ়ি ল'ব। ইয়াতে কি লৈ যাব কৈছে, ইয়াতে ফটোৰ কথা কৈছে, বায়'ডাটাৰ কথা কৈছে, অৰিজিনেল ছেল্ফ এটেষ্টেড ফটোকপি ডকুমেণ্টছ চাৰ্টিফিকেট, এইবিলাকৰ কথা কৈছে। অৰ্থাৎ আপোনালোকৰ গোটেই ডকুমেণ্টছখিনি আপোনালোকে লৈ যাব। লগতে ইয়াতে কৈছে এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, ক্লাছ 10ৰ আপোনালোকৰ যিখিনি গোটেইখিনি ডকুমেণ্টছ আছে আপোনালোকে লৈ যাব। তাৰপিছত ইয়াতে আপোনালোকক কিমান তাৰিখে যাব লাগিব সেইটো দিয়া আছে। কণ্টেক্সচুৱেল ইলেক্ট্ৰিচিয়ানসকলে 21 তাৰিখে, কণ্টেক্সচুৱেল মেকানিকসকলে 23 তাৰিখে, আৰু কণ্টেক্সচুৱেল এছ'চিয়েট ইঞ্জিনিয়াৰিংসকলে 25 তাৰিখে যাব লাগিব। আৰু ইয়াতে টাইমটো দিয়া আছে 7টাৰ পৰা 9টা বজাত, অৰ্থাৎ আপোনালোকে 7টা বজাত গৈ তাতে আপোনালোকে প্ৰেজেণ্ট দিব লাগিব। আৰু ইয়াতে ক'ত যাব আপোনালোকে এড্ৰেছটো দিয়া আছে, এমপ্লয়ী ৱেলফেয়াৰ অফিচ, নেহেৰু মৈদাম, অইল ইণ্ডিয়া দুলিয়াজান। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু নতুন ভেকেঞ্চি আহি আছে, তাৰ ভিডিঅ' মই বনাই আছোঁ অলৰেডি, সেইবিলাক আপলোড কৰিম। সেইবিলাক চাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব, আৰু লগতে বেল আইকনটো দবাই থ'ব। ভিডিঅ'টো ভাল লাগিলে লগৰ কোনোবা থাকিলে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।